নমস্কাৰ, মই পংকজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল পংকজ ব্লগ আৰু ফুডলৈ। আজি আপোনালোকক লৈ যাম আমাৰ হোম টাউন মঙলদৈ চহৰখনলৈ। তাৰ কিছুমান পৰিৱেশ দৃশ্য আৰু লগতে মই থকা গাঁওখনৰ কিছু পৰিৱেশ, যিহেতু এতিয়া বৰষুণ হৈ আছে, তাৰ কিছুমান বহুত পানী হৈছে, গতিকে সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন ব্ৰিটিছে প্ৰায় আজিৰ পৰা 100-150 মান বছৰ আগতে বনাইছিলে লোহাৰ দলং। চাওক, এতিয়াও হৈ আছে, দলংখন এতিয়াও আছে। আপোনালোকক আন এখন ঠাইলৈ লৈ আহিলোঁ। সেইখন হ'ল যে জনপ্ৰিয় ধাৰাবাহিক ঐ খাপলা ৰং চেনেলৰ সম্প্ৰচাৰিত হোৱা সেই ধাৰাবাহিকখন এইডোখৰ জেগাটো শ্বুটিং কৰা হয় মাজে মাজে। গতিকে আহক চাওঁ।